ইয়াতে আকৌ এবাৰ মাতি আৰু ছেকেণ্ড টাইম আমি আপোনালোকক কিমান দিম 25,000 টকাকৈ আমি আপোনালোকক 25,000 কাক কাক নালাগে হাত পেলাওক। স্যার আমার প্রথম প্রশ্ন রেজাউল করিম সরকার আমচুর যে নতুন কংগ্রেসত যোগদান কৰিছে তেওঁ কৈছে আপাৰ আসামতো তেওঁলোকে ধুবুৰী বৰপেটাৰ ঘোষণা কৰিছে যোৱাকালি তিতাবৰত মই এই বিষয়ে উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতি আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি? আজি স্বৰ্গদেউ চাওলুং চুকাফা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছে। তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে। আজি তেওঁ কৈছে ধুবুৰী বনাম। শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা। তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই? আৰু এই কথাখিনি কাৰ আগত কৈছে? গৌৰৱ গগৈৰ আগত। মই যদি মিটিঙত থাকিলোহেঁতেন মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেনচেল, কিন্তু ওলোটাই গৌৰৱ গগৈ কি কৈছিল? নহয় নহয়, ৰেজাউল কৰিমে একো ভুল কৰা নাই, বৰ অসমৰ কথা কৈছিল। আৰে ধুবুৰী তিনিচুকীয়া বনিব, ধুবুৰী শিৱসাগৰ বনিব, সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। সেইকাৰণে গৌৰৱ গগৈৰ কথা, পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায়, এইটো কথাৰ কাৰণে বেয়া পায়, কাৰণ তেওঁৰ চফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰু মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে, খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ৰেজাউল কৰিমে যদি এইবিলাক কথা উজ্জ্ব নকৰে তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব। স্যার কালি শিৱসাগৰত অখিল গগৈ এটা কথা কৈছে, স্যার অখিল গগৈ এটা কথা কৈছে যে বিজেপিৰ 5-6জনকৈ MLA অতি শীঘ্ৰে ৰাইজৰ দলত যোগদান। আমি আন্তৰিক শুভেচ্ছা জনাইছো। ক'ৰবাত অলপ মাটিৰ গণ্ডগোল আছে নহয়, ফৰেষ্টৰ গণ্ডগোল, অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব, PGR VGRও হৈ যাব লাহে লাহে। আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম, কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে, এফিডেভিটৰ কপিও আপোনালোকে CM ৰ পৰা লৈ ল'ব।
আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম, আমি এফিডেভিট দিলো, আপোনালোকে কপি CM-ৰ পৰা লৈ ল'ব। বাবা এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছো, হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায়। আৰু কিন্তু VGR PGR যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি চব উইথড্ৰ কৰি দিম। এতিয়া মই 14 তাৰিখে ডিফুত আহিম, কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম। মই নাজানো বাবা, কাৰ্বি আংলঙত ইমান ডেভেলপ হৈছে, ডকমকাৰ পৰা কুঠৰি ৰাস্তা বাবা আৰে ইমান কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে, গোটেই অসমৰ মানুহে হিংসা কৰে ইমান কাৰ্বি আংলঙত কাম হৈছে। এতিয়া যেতিয়া অসমৰ বেলেগ মানুহ কাৰ্বি আংলঙত ফুৰিব আহে, মোক কয় দাদা কাৰ্বি আংলঙত ইমান টকা দিছে আমাক নিদিয়ে বুলি কয়। কৰাই দিব লাগিব, তোকো দি দিম বাবা, তই অলপ চুপাৰভাইজ কৰি দিবি। 32 লাখ মহিলাই পাব। আৰু এতিয়ালৈকে মই ঘূৰি 20 লাখ মহিলা এই আঁচনি দিলো। এইখন আমাৰ 82 নম্বৰ মিটিং আৰু মই নিজে উপস্থিত থকা আজিৰ মিটিংখন হ'ল 70 নম্বৰ। তাৰমানে এতিয়ালৈকে মই 70খন মই মিটিং কৰিলো আৰু আমাৰ মন্ত্ৰীসকলে 12খন মিটিং কৰিলে। কিমান মহিলাই টকা পালে? 20 লাখ। কিমানে পাব বাকী আছে? 12 লাখ। ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ আগতে আমি সকলো মহিলাকে গোটেই অসমত এই আঁচনি দি দিম। পৰহি দিনাখন হাওৰা ঘাটত দিলো, আজি আমৰি আৰু বহুদিন আগতে আমি হামৰেনত দিলো, আজি ডিফু, কাৰ্বি আংলঙত অকল বোকাজান বাকী আছে। বাকী সকলোকে আঁচনি টকা দিয়া হৈ গ'ল। ৰাজনীতি কৰা মানুহে ভোটৰ আগতে কৈ দিয়ে তুলি গুচি তুলি, কিন্তু ভোটৰ পিছত পাহৰি যায়। আমি ভোটৰ আগত কি কথা কৈছো, ভোটৰ পিছতো সেই কাম কৰাৰ কাৰণে আমি চেষ্টা কৰো। 32 লাখ মহিলা পুঁজি দিব যাওঁতে আমাৰ কিমান টকা খৰচ হ'ল? 3,200 কোটি টকা। আজি ইয়াতে আপোনালোক 25,000 মহিলা বহি আছে, এজনেতো 10,000 দিব, কিন্তু চৰকাৰৰ পকেটৰ পৰা কিমান যাব? 25,000 10,000 কৈ পালে আজি ডিফুত কিমান টকা আহিব বেংকত? চৰকাৰৰ ঘৰৰ পৰা 25 কোটি টকা আজি ডিফুত টকা হ'ব। এগৰাকীয়ে 10,000, 10 গৰাকীয়ে 1 লাখ, কিন্তু 25,000 কিমান? 25 কোটি টকা। আৰু লগত মই কৈছো যে 25 কোটি টকা পাব এজনো পুৰুষ নাই, নো মেন, অনলি ফিমেল। আপোনালোকে ৰাতিপুৱা আজি আহিছে ইয়াতে 7টাত, ঘৰৰ পৰা কেইটাত আহিছে? 6টা 5টাত আহিছে, হয় নহয়? ৰাতি শুৱাই নাই, কালি মোবাইলত কথা পাতি আছে, তই কি পিন্ধিবি মই কি পিন্ধিবি। ইমান উৎসাহ মই মহিলাৰ মাজত আগত কেতিয়াও দেখা নাই। মই প্ৰথম MLA কোন চনত হৈছো? 2001 চন। মন্ত্ৰী কেতিয়া হৈছো? 2002 চন। কিমান মিটিঙত গৈছো, কিন্তু লাইফত প্ৰথম একেলগে ইমান মহিলাক মই দেখা পাইছো।
ভণ্টি এগৰাকী মহিলাক বাদ দিলে সকলো মাক, সকলো ভণ্টি, সকলো বাইদেউ, হয় নে নহয়? ঘৰৰ মানুহজনী বাদ দিলে। গতিকে ইমান মা, বাইদেউ, ভণ্টিৰ দৰ্শন পোৱা এইটো বহুত ভাগ্যৰ কথা। আপোনালোক সকলোকে মই